আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে ওলাই আহিছোঁ কলৈ যাম এতিয়া নকওঁ বৰ্তমান মাহীহত যাবগে এয়া মুখ চুখ ঢাকি থৈছে চিগনেচাৰৰ হেৰি দি বেগ দি তো ইহঁতক আগবঢ়াবলৈ আহিছোঁ এফালে সুপ্ৰিয়া কৰণ চাইডে मैं करण अर्जुन आएंगे আমাৰ কৰণ আৰু অৰ্জুন ক'ত আছে মই অৰ্জুন ঘৰত আছে তাৰপিছত এফালে আমি ওলাইছোঁ ইহঁতক এতিয়া আমি গাড়ীত উঠাম ভাবিছিলোঁ থৈ আহিমগৈ বুলি কিন্তু নিমিলিলে অংকটো গাড়ীত উঠাম তাৰপিছত যাবগৈ আৰু ইহঁতি তাৰপিছত আমি বেলেগ এফালে যাম ক'ত যাওঁ আপোনালোকক দেখাম বাৰু এতিয়া সিহঁতক বাই বাই দি লওঁগৈ এয়া এতিয়া আহি আছে গাড়ীত উঠিবলৈ আৰু এতিয়া বাই বাই আৰু যাওকগৈ আৰু আমি মাহীহঁতক থৈ আহিলোঁ এতিয়া যাওঁ আমি এফালে বৰতল বুলি কয় তাতে কি হ'ব নহ'ব আজি দেখাম বাৰু মই প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু বেয়া লাগিছে এতিয়া ঘূৰি গৈ ঘৰ সোমাবলৈ বেয়া লাগিব এইকেইদিন বহুত ফুটি ফাটা হৈ আছিলে বাৰু দুগুটি এটা উঠিছে মোৰ তাৰপিছত বাকী সেয়াই ৰাতিপুৱা ইডলিখিনি যে বনাইছিলোঁ আপোনালোকে দেখিছিলে মই কেনেকৈ বনালোঁ কি সেইবিলাক নিদিলোঁ বাৰু ভিডিঅ'ত মানে মায়ে পিঠা চিঠা বহুত দি পঠিয়াই ন কিবা কিবি ভাল লগা বস্তু মই একো দিয়া নহয় তেনেকৈ বনাই মেলি তেওঁৱে ক'লে যে মায়ে ইমান পিঠা চিঠা দি পঠিয়াই তোমালৈ তুমি কিবা এটা বনাই দি পঠাব লাগে তো মই সেইকাৰণে ভাবিলোঁ ইডলিকে বনাই দিওঁ আৰু কিনো বনাই দিম ল'ৰালৰিকৈ আজি মানে মাহীহঁতক পঠাম বুলি ভবা নাছিলোঁ কিন্তু মানে পোৱালীজনীৰ স্কুল খুলিছে যে স্কুল ক্ষতি হৈ আছে সেইকাৰণে তাই যাবগৈ লগা হ'ল সেইদিনা আজি দুদিনমান আগতেই যোৱা কথা আমি ৰাখাই আজিলৈকে ৰাখিলোঁ আৰু আজি ভাবিছিলোঁ তাহাঁতকো লৈ যাম বৰতললৈ কিন্তু কাইলৈ সোমবাৰ হয় কাইলৈৰ পৰাতো স্কুল খুলিবই স্কুল ইমানকৈ ক্ষতি কৰি থকাটোও ভাল নহয় সেইকাৰণে সিহঁতি গ'লগৈ আৰু পঠিয়াম বুলি ভবা নাছিলোঁ কাৰণে বৰ বিশেষ একো বনোৱা মেলা নহ'লে সেইটো কাৰণে ল'ৰালৰিকৈ ৰাতিপুৱা ইডলিখিনি যিহেতুকে সোনকালে হয় বনাই মেলি দি পঠালোঁ বাকী এতিয়া ব'লক গৈ থাকোঁ ভিডিঅ'টো স্কিপ নকৰিব আৰু আমাৰ লগত যাব বুলি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত দেখিছে চাগে তাই ওলাই মেলি ৰৈ আছে অথনিৰ পৰা আমাৰ বহুত আমি লেট কৰি দিলোঁ মানে তো গালিহে দিব চাগে তাই নাজানো বেচেৰি সোনকালে ওলালে ব'লক তেতিয়াহ'লে গৈ থাকোঁ আৰু ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে শেষলৈকে চাব সেয়াই বাই 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 বুলবুলি এতিয়া গৈ থাকোঁ আৰু বেচেৰিয়ে বহুত ৱেইট কৰিলে বেয়া নাপাবা আৰু হৈ যায় কেতিয়াবা হয়নে তাই ইমান বেয়া নাপায় বুজি পায় তাই বহুত বুজা ছোৱালী অঁ চৰি বুজা বোৱাৰী ভুল হৈ যায় সৰু ছোৱালী যে এইবিলাক বোৱাৰী বুলি ক'বলৈ বেয়াই লাগিব ওলাই লৈছে ভালকৈ ভাল লাগিছে দেখিবলৈ ড্ৰেছযোৰ তাইকো ধুনীয়া লাগিছে ড্ৰেছযোৰৰ সৈতে আমি মানে মিলাই আহিলোঁ আৰু মিলাই আহিছোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্টত এতিয়া ব'লক কৈ থাকোঁ আমি পাই গ'লোহি পকামূলাত মানে জেগাকণৰ নাম পকামূলা বুলি কয় আমি বৰতল বুলি কৈছিলোঁ মানে একজেক্টলি আমি যোনডোখৰলৈ যাম সেয়া বৰতল মানে এজোপা গছ আছে তাতে আৰু গছজোপাৰ তলত মানে চাকি জ্বলায় কিবা মহত্ব আছে চাগে ইমান ভালকৈ নাজানো আৰু এবাৰ প্ৰথম আহিছোঁ আমি দুইজনী তাৰপিছত চাকি জ্বলায় আৰু তাতে প্ৰসাদ দিয়া হয় হাঁহৰ মাংস ন আৰু হাঁহ তাতে দান দিয়ে মানে পূৰ্ণ হয় মানে এতিয়া আমিও আহিছোঁ আমিতো এতিয়া ভাবি যাম পূৰণ হ'লে আমি আহিম আৰু হাঁহ লৈ পেলাই তো সেয়াই আৰু প্ৰসাদটো খাবলৈ পালে ভালেই হয় আৰু বাকী বহুত ভিৰ হৈছে মানুহৰ এইফালে এয়া মই দেখাম আপোনালোকক আমি গৈ আছোঁ এয়া আমি আহি আছোঁ এতিয়া আৰু ৰাস্তাত বহুত ভিৰ মানুহৰ আমি পাৰ্কিং পালোঁ সেয়েহে গাড়ীখন অকণ আগতে থৈ আহিলোঁ আৰু এতিয়া খোজকাঢ়ি আহিছোঁ আৰু মেলাও বহিছে ইয়াতে আপোনাৰ জেলেপি দোকানৰ পৰা ধৰি বেলুনৰ পৰা ধৰি চানাৰ পৰা ধৰি চব আৰু আইচক্ৰীমৰ পৰা ধৰি চববিলাকে আছে আৰু এইফালে এয়া বহলকৈ এখন ফিল্ড আৰু ইয়াতে মানুহখিনি আছে এনেকৈ ৰখি আৰু গৈ থাকোঁ কি দেখাব পাৰোঁ আপোনালোকক আৰু এইজোপা হৈছে গছজোপা ইয়াৰ তলতেই এনেদৰে সকলোৱে চাকি বন্তি জ্বলাইছিলে আৰু এইফালে আমিও চাকি গছ জ্বলাই ল'লোঁ দুইজনে
কিমান যে মানুহৰ ভিৰ আৰু যে কিমান দূৰ দূৰণিৰ পৰা আহিছিলে। আৰু এইফালে আমি অকণমান আহিলোঁ, আহি দোকানত সোমালোঁ। ফুল চুলবিলাক এনেও মাইকী মানুহৰ বেছি ভাল লাগে, প্ৰিয় চাগে, আৰু আমিও সেইটো কাৰণে ফুলৰ দোকানতেই প্ৰথম সোমাইছোঁ। আগত সোমাই আহিলোঁ দুখনমানত, আকৌ সোমাইছোঁ। এখন এখনকৈ পাৰ হৈ আহি আছোঁ, ভাল লগা বস্তুবোৰ দেখি আহি আছোঁ। এইটো ভাল লাগিছে, সেইটো ভাল। আপোনালোকক জনাবলৈ পাই সুখী যে আমি আহিছিলোঁ গোলাঘাটৰ পৰা প্ৰায় 15 কিলোমিটাৰমান আঁতৰত থকা বৰগুৰিৰ অকামলুৱা গাঁৱৰ গৰখীয়া ভোজলৈ। এই অঞ্চলৰ এই ঐতিহাসিক ভোজ গছজোপাৰ তলতেই আৰম্ভ হয়। এই ভোজৰ প্ৰথা আৰম্ভ কৰিছিল অতীজতে গৰখীয়াসকলে, আৰু এই গছজোপা প্ৰায় 150 মান বছৰৰ পুৰণি। আৰু এই কোমোৰাখিনি দেখিছেনে? এই কোমোৰাখিনি হৈছে বিভিন্ন ঠাইৰ পৰা অহা লোকে দান দিয়া কোমোৰা। আৰু এই গছজোপাৰ তলতেই সকলো ভক্তগণে এনেদৰে চাকি বন্তি জ্বলাই নিজৰ মনোকামনা পূৰণৰ বাবে আমিও এনেদৰেই গছজোপাৰ তলত চাকি বন্তি গছ জ্বলাই ল'লোঁ। আৰু বহু লোকে এই গছজোপাত বুঢ়া ডাঙৰীয়াই বাস কৰে বুলিও বিশ্বাস ৰাখে। জানিব পৰা মতে এই অঞ্চলটো আছিলে অতীজতে কাঠনি আৰু বাহনীৰে ভৰা। গৰখীয়াসকলে এই অঞ্চলত গৰু চৰাবলৈ আহোঁতে এই ভোজৰ প্ৰথা আৰম্ভ কৰিছিল। আৰু লাহে লাহে সময় বাগৰাৰ লগে লগে এই ভোজ অকল সেই অঞ্চলৰ লোকৰ মাজতেই সীমিত নাথাকি বিভিন্ন অঞ্চলৰ লোকৰ মাজলৈ বিয়পি পৰিল, আৰু সেয়েহে এতিয়া অগণন ভক্তৰ ভিৰ হয় এই অঞ্চলত। আৰু দেখিব পাৰিছেনে এই হাঁহখিনি? ইয়াত প্ৰায় 10,000-ৰ পৰা 20,000লৈকে হাঁহ উছৰ্গা কৰা হয়। আৰু জানিব পৰা মতে ইয়াত নীলা ডিঙিৰ মতা হাঁহ উছৰ্গা কৰা হয়, যাক আমলৰীয়া হাঁহ বুলি কোৱা হয়। হাঁহ আৰু কোমোৰাৰে সৈতে ইয়াত প্ৰসাদ বিতৰণ কৰা হয়। এয়া হৈছে ভক্তগণৰ ভিৰ প্ৰসাদৰ বাবে, আৰু এনেদৰে ইয়াতে লাইন পাতি দিয়া হৈছে, লাইন পতাৰ ব্যৱস্থাও কৰি দিয়া হৈছে ধুনীয়াকৈ। আৰু এই প্ৰসাদ ভাগৰ কাৰণে বহু লোকে আশাৰে বাট চাই থাকে। বহু দূৰ দূৰণিৰ পৰা আগদিনাই বহু লোকৰ সমাগম এই ভোজভাগলৈ বুলি হোৱা দেখা যায়। আমাৰো সৌভাগ্য যে আমি এই ভোজভাগলৈ বুলি যাবলৈ পালোঁ, আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ইয়াৰ কিছু মুহূৰ্ত। যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব। আৰু আজিৰ মোৰ ভিডিঅ'টো আছিল ইমানেই, গতিকে লাইক, কমেণ্ট, শ্বেয়াৰো কৰিবলৈ নাপাহৰিব। থেংক ইউ।